বন্ধু বান্ধৱীসকল সকলোকে অসমীয়া ছোৱালী ভৱানী অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। এইয়া বাবু হাই কৰি দিয়া, হাই কৰি দিয়া। আৰু এইয়া মনু হাই ন। আজি ভাবিছোঁ বেলেগ এটি বিশেষ এটা ভিডিঅ' বনাম আৰু এতিয়া যিহেতু নৱেম্বৰ ডিচেম্বৰৰ মাহ, সকলোৱে উকিয়ামত যায় বনভোজ খাবলৈ। উকিয়ামত যিহেতু বনভোজ খাওঁ, কিন্তু উকিয়ামৰ বিষয়ে আমাৰ ককা অকণমান আপোনালোকক ক'ব বিচাৰিছে আৰু ময়ো জানো, সেইকাৰণে আপোনালোকক অকণমান জানি লওঁ। তো আহকচোন ককাক সোধো উকিয়ামখনৰ বিষয়ে অকণমান কিবা ক'ব আৰু দুই এষাৰমান। আপোনালোকে আশা কৰোঁ শুনি ভাল পাব। আহক সোধো। উকিয়াম নামে একটো ঠাই আছে আমাৰ ইয়াতে। এই ঠাইটুকুৰত এনেকুৱা হেৰি আছে, কি বুলি কয় এইটো, পৰ্যটকৰ কাৰণে উপযুক্ত ঠাই। তাত তিনিটা নদী, চিৰি, হগা, দৰুণ, এই তিনিওটা লগ হৈ এক ঠাইত জমা হৈছে। সেই ঠাইখিনি উকিয়াম বুলি কয়। আৰু তাত পানীৰ যিটো হেৰি প্ৰকৃত, সেই দৃশ্যটো চাই বিৰাট ভাল লাগে। গতিকে কোনোবা সদায় লোকে যদি চাবলৈ আহে তেনেহ'লে এইখিনি চাব পাৰে। আমাৰ ইয়াৰ পৰা প্ৰায় 12-14 মাইল মান হ'ব, সেইখিনিত যাই চাব পাৰে। তিনিটা নদী লগ হৈছে, দৰ্শকসকলে ক'ত গ'লে দেখাব পাৰে? উকিয়াম বুলি কয়। উকিয়াম, সেই ঠাইখিনিৰ নাম উকিয়াম। তাত হেৰিৰ পৰা পূব ফালৰ পৰা এটা আহিছে, উত্তৰ ফালৰ পৰা এটা, আৰু পশ্চিম ফালৰ পৰা এটা। এই তিনিটা নদী আহি উকিয়াম বুলি কোৱা ঠাইখিনিত পাহাৰৰ হেৰিত নামি আহি লগ লাগছি। তাৰ সৌন্দৰ্যখিনি ভাল লাগে চাই। ওচৰতে এখন বজাৰো হয়, সাপ্তাহিক বজাৰ। এই বজাৰখনতো হেৰি ক'ব পাৰি, নানা ধৰণৰ পাহাৰীয়া খাদ্য পায় আৰু নানা ধৰণৰ পাহাৰীয়া বস্তু পায়। ককা চাগে গৈছিলে, কেতিয়া গৈছিলে? মই দেৰি হ'ল যোৱা বহুত দিন, অন্তত 20ৰ কম হোৱা নাই। বনভোজ খাব গৈছিলে নে ককাই কিয় গৈছিলে বা? নাই, মই চাব গৈছিলোঁ। চাইকেলেদি গৈছিলোঁ মই। দেখিছে দৰ্শকক, ককাই চাইকেলেৰে গৈছিলে। আৰু কিবা কবি ককা? কি ক'ম আৰু, উকিয়ামৰ বিষয়ে ক'বলগীয়া বৰ বেছি নাই নহয়। এই সেইকেইটা নদীকেইটা চাই, দৃশ্যটো চাই ভাল পাব ৰাইজে। নদীৰ যিটো দৃশ্য, তিনিটা পানী একেলগ হৈ বহু দূৰ অহা নাই, বেলেগ বেলেগকৈ হৈ আহি বহু দূৰত আহি একলগ হৈছে। পানীৰ হেৰিটো হেৰিহৰ দৰে আহিছে, চিনি পায় আৰু এইটো নদীৰ পানী, এইটো নদীৰ পানী, এইটো নদীৰ পানী একেলগ হৈছে, কিন্তু লগ লগা নাই, বহু দূৰক লাগি। তাৰপিছত আহি লগ লাগছে। এই উকিয়াম বুলি কোৱা ঠাইখিনিত লগ লাগছি। বাকী আগত লগ লগা নাছিল। নদীৰ পানীটো লগ লাগছি, কিন্তু পানীটোৰ যিটো হেৰি সেইটো লগ লগা নাই। এই উকিয়াম বুলি কোৱা তাতেহে লগ লাগছি। সেইখিনি দৃশ্য চাই ভাল লাগে। অলপ ওপৰত যাব লাগিব, পাহাৰৰ ওপৰত যাব লাগিব। পাহাৰৰ ওপৰৰ ফালে যাব লাগিব। পাহাৰৰ ওপৰৰ ফালে যাই চাই পেলাই আহি থাকিলে আৰু ক্ৰমান্বয়ে গম পাই আহি থাকো, দেখা পায় আৰু উকিয়ামৰ নদী ককাই যে মোক কৈছিলে কেনেকৈ যোৱা যেন লাগে, উকিয়াই যোৱা যেন পায় বুলি যে কৈছিলে ককাই। কি পানীখিনি যে ওলোটা যোৱাৰ দৰে লাগে বুলি কৈছিলি ন? হয়নে? সেইকাৰণে তাৰ নামটো উকিয়াম হ'ল। উকিয়াম হয়। লগ লগা ঠাইখিনিৰ নামে উকিয়াম, কিন্তু আগত চিৰি, ঘগা, দৰুণ, তিনিটা নদী আহি এক ঠাইত লগ লাগছি, উকিয়াম বুলি কয়। সেই য'ত লগ লাগিছে তাত অলপ আগৰ পৰাই লগ লাগছি, লগ লাগি আহি উকিয়ামত সম্পূৰ্ণ লগ লাগছি। দৰ্শকসকল, ককাৰ পৰা চাগে আপোনালোকে গমেই পালে, ইমান ধুনীয়াকৈ বুজাই দিছে। আশা কৰোঁ আপোনালোকে চাগে বুজি পালে। আৰু যিহেতু আপোনালোকে এতিয়া বনভোজ খোৱাৰ সময়, আপোনালোকে উকিয়াম আহিব যদি অকণমান বিষয় জানে, ঠাইখনৰ বিষয়ে অকণমান, সকলোৰে ভাল লাগে। তেতিয়া অকণমান আপোনালোকৰ খোৱাৰ আৰু ফূৰ্তিটো বাঢ়িব, হয়নে বাৰু? আশা কৰোঁ আজি ভাল পালে ভিডিঅ'টো চাই।
বন্ধু বান্ধৱীসকল আজি যিহেতু মই ককাক লৈ ভিডিঅ'টো বনাইছোঁ আৰু সেইকাৰণে মানে ককাক লৈ যিহেতু ভিডিঅ'টো বনাইছোঁ তো গতিকে ককা অকণমান আৰু এটা বিষয় সুধিম মই তো মই যিহেতু নিজেও জানো তো আপোনালোককো জনাব বিচাৰিছোঁ যে মানে কাউৰীয়ে ধনুক দেখিলে ভয় কৰে কিয়নো ভয় কৰে ককাক সুধিলে গম পাম আহক আপোনালোকেও জানি লওক দে ককা কচোন যেতিয়া তাৰমানে ৰামে সীতাক হেৰি কৰি লৈ জংঘলত ফুৰিব আহিলা পিতেকৰ কথা মতে জংঘলক বাস কৰিব গ'লে কি কয় বনবাস খাটি থাকাওঁতে সীতাক কলাত লৈ ৰামে তাৰমানে হেৰি কৰি আছিল এই কথা কিছুমান কৈ আছিল শাস্ত্ৰৰ কথা কৈ থাকাওঁতে তাৰমানে তাইৰ টোপনি আহে সীতাৰ টোপনি আহি অহাৰ অৱস্থাত তাৰমানে গাৰ বুকৰ পৰা কাপোৰখন তাৰমানে অকণমান নামি যায় বুকুত যিখন কাপোৰ থাকে সেই কাপোৰখন নামি যায় নামি যোৱাৰ পিছত কাউৰী এজনী দূৰৰ পৰা দেখিলে যে তাই সেই আহাৰ জৰা তাৰমানে ৰ'দ পৰি জিলিকি আছিল আপেল ফল বুলি খুটিয়াব আহে খুটিয়ে থাকে কিন্তু ৰামে কথা কৈ আছিল হেৰি কৰা নাই এই খুটত তাৰমানে তাই সাৰ পায় তেতিয়া ৰামে দেখিলা এই কাউৰটোৱে খুটিও লগালগ তাৰমানে ৰামে বহুত চালাপ বেইমান তই দেখা নাপালি আকৌ আজিৰ পৰা তোৰ চকু এটা অন্ধ হৈ যাব এইবুলি এটা অন্ধ চকু আৰু এই মই ধনু ধৰিছোঁ তহঁতক মই কোনোদিন জীয়াই নাৰাখিম তেতিয়া কাউৰীটোৰ হেৰিমতে স্তুতিমতে মানে সিহঁতৰ জীৱনটো হেৰি কৰিলা জীয়াই ৰাখলা কিন্তু এটা চকুক অন্ধ কৰি দিলা সেইকাৰণে কাউৰীয়ে এটা চকু দি দেখা নাপায় এটা চকু দি চায় সি যদি চাব লগা হয় এই আঘাতৰ চকু দিয়ে চাব কেৰাকে চাই আগমকে চাব নোৱাৰে কাউৰীয়ে তাৰমানে এটা চকু দি দেখা নাপায় এটা চকু দি দেখা নাপায় এই ৰামে এটা চকু অন্ধ কৰি দিছিল সেই কথাটোৰ কাৰণে সেইকাৰণে ধনুক ভয় কৰে নেকি সেইকাৰণে ধনুক সাপি দিলে না ৰামে আপোনালোকে ককাৰ কথাখিনি শুনি চাগে ভাল পালে হয়নে ভাল লাগিছে নে তোমাৰ ককাৰ কথাখিনি শুনি ককাৰ কথাখিনি শুনি সঁচাকৈ ভাল লাগিছে আমাৰ ককাই তাৰমানে হ'ল 2 বছৰমান হ'ল চাগে 2 বছৰমানৰ আগতে তাৰমানে ককাই চকুৰ দৃষ্টি হেৰাই পেলাইছে তথাপিও কিন্তু ককাই আমাক ধুনীয়াকৈ আৰু যদি আমি আহি পাওঁ আৰু গম পায় আৰু কোনে আহিছে বা কি কৰিছে সকলোখিনি মানে ধৰিব পাৰে আৰু ককাই তাৰমানে মই আহিলে ধুনীয়াকৈ ককাই এনেকুৱা ধৰক এই ৰামৰ কথা আৰু অকণমান কিবা কিবি ধুনীয়া নজনা কথা কৈ থাকে ভাবিলোঁ আজি মই যিহেতু মোক কৈ থাকে ককাই গতিকে আপোনালোকে অকণমান জানি লওক তে আজি বন্ধু বান্ধৱীসকল ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ তা আজিলৈ বাই বাই বন্ধু বান্ধৱীসকল নামনো বাই বাই দিয়া বাবু বাই বাই দিয়া